হাই এভৰিৱান, আপোনালোক সকলোকে পুডিং কিটচেনৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি নতুন ৰেচিপি এটা লৈ আহিছোঁ বহুত দিনৰ মূৰত। চাবচোন, যদি ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজি বেচন দি মাছৰ তৰকাৰী অকণ বনাম ভাবিছোঁ। তাৰ কাৰণে মই পুঠি মাছ লৈছোঁ। এইকেইটা ডাঙৰ ডাঙৰ পুঠি মাছ হয়। আপোনালোকে যিকোনো মাছো ব্যৱহাৰ কৰিব পাৰে। ইয়াত বিশেষ একো প্ৰয়োজন নাই। পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া কেইটামান হ'লেই হ'ল। এয়া মই এতিয়া গৰম তেলত মাছকেইটা ভাজি লৈছোঁ। মাছ ভজা হৈ গ'ল। এতিয়া এয়া চাওক, আদা নহৰুখিনি পেষ্ট বনাই ল'লোঁ আৰু এই পিহনাত মই পিঁয়াজকেইটা পিহি লৈছোঁ। আৰু এয়া বেচনটো কিন্তু একদম পানী দি ধুনীয়াকৈ গুলি ল'ব লাগিব, যাতে তাত গোটা হৈ ৰৈ নাথাকে, সেইটো মন কৰিব। এতিয়া কেৰাহীখন গৰম হ'বলৈ দি তাত জোখমতে মিঠাতেল দি দিছোঁ। তেল গৰম হোৱাত কেৰাহীখনত কেইটামান গোটা জিৰা আৰু এখিলা তেজপাত দি দিছোঁ। আৰু পিহনাত পিহি লোৱা পিঁয়াজখিনিও ইয়াতে দি অলপ সময় ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। তাৰপিছত আদা নহৰু পেষ্টখিনিও দি দিছোঁ। এতিয়া দি লৈ এয়া অকণমান ভাজি ল'ব লাগিব। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে ভাজিলেই হ'ল। এতিয়া ইয়াত 1 চামুচ হালধি পাউডাৰ দি দিছোঁ, লগতে 1 চামুচ জিৰা পাউডাৰ আৰু সোৱাদ অনুসৰি নিমখ দি অকণমান ভালকৈ লৰাই ল'ম। বেচনখিনি এনেকৈ নৰ্মেল পানী দি গুলি ল'লোঁ, যাতে ইয়াত গোটা হৈ নাথাকে। এনেকৈ গুলি ল'ব। এতিয়া গুলি লোৱা বেচনখিনি ইয়াতে ঢালি দিলোঁ আৰু অকণমান এনেকৈ লৰাই পেলাই ইয়াত ঠাণ্ডা পানী দি দিম, বা উতলা গৰম পানীও দিব পাৰে। চাব যাতে গোটা হৈ নাযায়, কাৰণ এইখিনি মই আগতীয়াকৈ ভালকৈ গুলি লৈছোঁ, সেইকাৰণে এতিয়া গোটা হৈ নাথাকে। এয়া চাওক, এতিয়া ইমানটো জোখতে মই পানী দি দিছোঁ আৰু ইয়াতে মাছ দুটা দি দিম এতিয়া। আৰু কিমানটো ডাঠ কৰে সেইটো আপোনালোকৰ কথা, মই ইমানখিনিয়ে ৰাখিছোঁ। এয়া আমাৰ বেচন দিয়া মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। চাওকচোন, দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু খাবলৈ বহুত ভাল হয়। এবাৰ ট্ৰাই কৰি চাব, আৰু যদি ভাল পায় তেনেহ'লে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।